Hey guys, আজি আমি এটা বিশেষভাৱে গুৰুত্বপূৰ্ণ আৰু বিতৰ্কিত ঘটনা 1975 চনৰ ইমাৰ্জেন্সি সম্পৰ্কে আলোচনা কৰিম। ভাৰতবৰ্ষৰ গণতান্ত্ৰিক ইতিহাসত ইয়াক এটা ডাঙৰ কলা অধ্যায় হিচাপে পৰিগণিত কৰা হয়। ভাৰতীয় সংবিধান অনুসাৰে ৰাষ্ট্ৰপতিয়ে প্ৰধানমন্ত্ৰী আৰু মন্ত্ৰীসভাৰ পৰামৰ্শত ৰাষ্ট্ৰীয় আপতকাল ষ্টেট অফ ইমাৰ্জেন্সি ঘোষণা কৰিব পাৰে। এই বিশেষ ক্ষমতা ভাৰতত তিনিবাৰ ব্যৱহৃত হৈছিল। প্ৰথমবাৰ 1962 চনত চীনৰ সৈতে যুদ্ধৰ সময়ত, দ্বিতীয়বাৰ 1971 চনত পাকিস্তানৰ সৈতে যুদ্ধত। এই দুই ক্ষেত্ৰতে ইমাৰ্জেন্সি এক্সটাৰ্নেল এগ্ৰেছন অৰ্থাৎ বাহ্যিক আক্ৰমণৰ ভিত্তিত ঘোষণা কৰা হৈছিল। কিন্তু তৃতীয়বাৰ 1975 চনত ইমাৰ্জেন্সি ঘোষণা কৰা হয় ইণ্টাৰনেশ্যনেল ডিষ্টাৰবেন্স অৰ্থাৎ আভ্যন্তৰীণ অস্থিৰতাৰ অজুহাতত। এইটো এটা অস্পষ্ট শব্দ যাৰ ব্যাখ্যা বিতৰ্কৰ বিষয় হৈ পৰে। এই ধাৰণাৰ অপব্যৱহাৰ ৰোধ কৰিবলৈ 1978 চনত সংবিধান সংশোধন কৰি ইণ্টাৰনেল ডিষ্টাৰবেন্সৰ ঠাইত আৰ্মড ৰেবিলিয়ন শব্দ ব্যৱহাৰ কৰা হয়। ইয়াৰ পূৰ্বে ভাৰতজুৰি চলি আছিল এক গভীৰ ৰাজনৈতিক অস্থিৰতা। ইন্দিৰা গান্ধীৰ চৰকাৰৰ ওপৰত উৎখতন, ৰাজনৈতিক নিৰ্মমতা আৰু একনায়কতাৰ অভিযোগ উঠিছিল। 1969 চনত কংগ্ৰেছৰ ভিতৰৰ দ্বন্দ্বৰ ফলত মোৰাৰজী দেশাই আৰু অন্যান্য জ্যেষ্ঠ নেতাই ইন্দিৰা গান্ধীক দলৰ পৰা বহিষ্কাৰ কৰে। এই ঘটনাই কংগ্ৰেছ দলক দুই ভাগত বিভক্ত কৰে। কংগ্ৰেছ দেশাই আৰু পুৰণি গাৰ্ডৰ নেতৃত্বত, কংগ্ৰেছ আৰ ইন্দিৰা গান্ধীৰ নেতৃত্বত যিয়ে শক্তিশালী সমৰ্থন লাভ কৰে। এই সময়তে ৰাজনৈতিক মঞ্চত উদয় হয় সমাজবাদী নেতা জয়প্ৰকাশ নাৰায়ণ চমুকৈ জেপি আৰু জৰ্জ ফাৰ্ণাণ্ডেছৰ। জেপিয়ে গুজৰাট আৰু বিহাৰৰ ছাত্ৰ আন্দোলনক এক ৰাষ্ট্ৰীয় ৰূপ দিয়ে, যিটো পৰিণত হয় সম্পূৰ্ণ ক্ৰান্তি অৰ্থাৎ টোটেল ৰেভলিউচন ৰূপে। এই আন্দোলন দুৰ্নীতি, অপশাসন আৰু একনায়কতাৰ বিৰুদ্ধে আছিল। প্ৰথমে ৰাজ্যিক চৰকাৰত প্ৰভাৱ পেলোৱা এই আন্দোলনে পিছৰ ৰাষ্ট্ৰীয় চৰকাৰলৈও প্ৰভাৱ বিস্তাৰ কৰে। 1974 চনৰ মে' মাহত জৰ্জ ফাৰ্ণাণ্ডেছৰ নেতৃত্বত ৰেলী কৰ্মচাৰীয়ে 3টা সপ্তাহ দেশজুৰি ৰেল চলাচল সম্পূৰ্ণ বন্ধ কৰি দিয়ে। এটা অভূতপূৰ্ব প্ৰতিবাদ। এই সময়তে জেপিৰ ওপৰত আৰক্ষীয়ে লাঠিচাৰ্জ কৰে আৰু তেওঁ আহত হয়। ইয়াৰ উত্তৰস্বৰূপে জেপিৰ মুখেৰে ওলাই আহে ইতিহাসৰ অন্যতম বিখ্যাত শ্লোগান, সিংহাসন খালী কৰা, জনতা আহিছে। এই আন্দোলনে বিৰোধী শক্তিক একত্ৰিত কৰে আৰু ইন্দিৰা গান্ধীৰ নেতৃত্বত চৰকাৰ অধিক চাপৰ সন্মুখীন হয়। 1975 চনৰ জুন মাহত এলাহাবাদ উচ্চ ন্যায়ালয়ে ইন্দিৰা গান্ধীৰ বিৰুদ্ধে ৰাজনাৰায়ণ দাখিল কৰা নিৰ্বাচনী প্ৰতাৰণাৰ অভিযোগত ৰায় দিয়ে। এই ৰায়ত তেওঁ 1971 ৰায়বেৰেলী নিৰ্বাচনী জয় অবৈধ ঘোষণা কৰা হয়। তেওঁক 6 বছৰৰ বাবে ৰাজনীতিৰ পৰা আঁতৰি থাকিবলৈ নিৰ্দেশ দিয়া হয়। ইন্দিৰা গান্ধীয়ে এই আদেশৰ বিৰুদ্ধে সুপ্ৰিম কোৰ্টত আপিল কৰে। সুপ্ৰিম কোৰ্টে কয় তেওঁ প্ৰধানমন্ত্ৰী হিচাপে থাকিব পাৰে, কিন্তু সংসদ সদস্য হিচাপে কোনো সুবিধা বা ভোটাধিকাৰ থাকিব নোৱাৰে। এই পৰিস্থিতিত দেশজুৰি ইন্দিৰাৰ পদত্যাগৰ দাবী উঠিবলৈ ধৰে। সংবাদ মাধ্যম, ৰাজনৈতিক দল আৰু সাধাৰণ ৰাইজ সকলো একেটা কণ্ঠত মাত উঠে। এই বিৰোধিতা আৰু কঁপনিৰ মাজতে ইন্দিৰা গান্ধীয়ে 25 জুন 1975 তাৰিখে ঘোষণা কৰে, भाइयों और बहनों, राष्ट्रपति जी ने आपातकाल की घोषणा की है। इससे आतंकित होने का कोई कारण नहीं है। 1977 চনৰ জানুৱাৰীত ইন্দিৰা গান্ধীয়ে আচৰিতভাৱে সাধাৰণ নিৰ্বাচনৰ ঘোষণা দিয়ে। বন্দী হোৱা ৰাজনৈতিক নেতাসকলক মুক্তি দিয়ে। যদিও ইয়াৰ বিশেষ কোনো কাৰণ তেতিয়ালৈকে প্ৰকাশ পোৱা নাছিল, আধুনিক বিশ্লেষণ অনুযায়ী গুপ্তচৰ সংস্থাৰ প্ৰতিবেদনত ইন্দিৰাৰ বিজয়ৰ সম্ভাৱনা প্ৰকাশ পোৱা আছিল। কিন্তু ফলাফল সম্পূৰ্ণ ওলোটা হ'ল। ইন্দিৰা গান্ধী পৰাস্ত হ'ল আৰু মোৰাৰজী দেশাই নেতৃত্বত দিয়া জনতা পাৰ্টীয়ে বিজয় লাভ কৰিলে। দেশাই স্বাধীন ভাৰতৰ প্ৰথম অকংগ্ৰেছী প্ৰধানমন্ত্ৰী হয়। ভোট গণনা শেষ হোৱাৰ পাছত 1977 চনৰ 21 মাৰ্চত চৰকাৰে আনুষ্ঠানিকভাৱে জৰুৰী অৱস্থা উঠাই লয়। যদিও বহুতে ইয়াক শেষ বুলি ধৰে, সেই সময়তে যেতিয়া নিৰ্বাচনৰ ঘোষণা হৈছিল, চৰকাৰে সংবিধান সংশোধন কৰি ইণ্টাৰনেল ডিষ্টাৰবেন্স শব্দটো সলনি কৰি আৰ্ম ৰেবিলিয়ন কৰিলে, যাতে ভৱিষ্যতে এনে অৱস্থাৰ অপব্যৱহাৰ বন্ধ কৰা যায়। সংবাদপত্ৰসমূহ যেনে দ্য ইণ্ডিয়ান এক্সপ্ৰেছ আৰু দ্য ষ্টেটছমেনে খালী পৃষ্ঠাৰে প্ৰতিবাদ জনায়। ৰেডিঅ' দূৰদৰ্শনত কেৱল চৰকাৰী দৃষ্টিভংগী প্ৰচাৰ চলি থাকে। ইন্দিৰা গান্ধীৰ পুত্ৰ সঞ্জয় গান্ধীৰ নেতৃত্বত এক বিতৰ্কিত অভিযান আৰম্ভ হয়।
জনসংখ্যা নিয়ন্ত্ৰণ আৰু স্বচ্ছতা অভিযানেৰে লোকক জোৰে ধৰা, বন্ধ্যাত্ব কৰা আৰু স্থানচ্যুত কৰা হয়। এই সময়ছোৱাত লাখ লাখ মানুহে মৌলিক অধিকাৰ হেৰুৱায়। ৰাজনৈতিক ভয়, সেন্সৰ আৰু সামাজিক চুপতা এক আতংকৰ পৰিৱেশ সৃষ্টি কৰে। সংবাদ, শিক্ষা আৰু চিন্তা অভিব্যক্তিৰ ওপৰত চাপৰ ছায়া পৰে। ইমাৰ্জেঞ্চি, যাক ইন্দিৰা গান্ধীয়ে জাতীয় স্বাৰ্থৰ বাবে কৰা সিদ্ধান্ত বুলি কৈছিল, সেয়া ৰাজ্যৰ দৃষ্টিত হৈ পৰে এক বৰণৰ ছাপ। টু ফ্ৰেণ্ডছ, এই ইমাৰ্জেঞ্চি 19 মাহলৈকে আছিল, কিন্তু গণতন্ত্ৰই প্ৰমাণ কৰি দেখুৱালে যে জনতাৰ মাত চুপ কৰাব পৰা যায়, কিন্তু ৰোধ কৰিব নোৱাৰি। এইটো আমাৰ ইতিহাসৰ এটা শিক্ষা। স্বাধীনতা আৰু অধিকাৰ সেউজীয়া পাতৰ নিচিনা, লচৰ কৰিলেই শুকাই যায়। সেয়েহে আপোনালোকে জানক, বুজক আৰু ৰক্ষা কৰক আমাৰ গণতন্ত্ৰ, আমাৰ অধিকাৰ।